মটন আজি মটনৰ খানা আমাৰ আজি খানা কোনে বনাব এই যোগাল হৈ আছে মই বনাব মই হেল্প কৰিম হেল্পাৰ মই নাই তুমি বনাব লাগিব তুমি বনোৱা খাই ভাল লাগে আমাৰ নাই দালি বনোৱা হ'লে পিছত ভাত ৰেডি হৈ আছে এতিয়া মটনৰ পিছত মটন কি মটন আনিছা খাচী মটন নে এইটো খাচী হয় নি এই আজি জিভাত পুৰা একদম জিভাৰ পানী পেলাই দিবা দেই ঠিক আছে এজনী ৰাজাৰ বৌৱেক মানে ৰাজাৰ ককায়েকৰ ঘৈণীয়েক এজনী আৰু এজনী আমাৰ হেল্ল' ৰাজা এইজনী ৰাজাৰ ভতিজা ছোৱালী আজি ফেমিলিটো দেখুৱাই দিলোঁ এইজনী ৰাজাৰ সৰু ভতিজা ছোৱালী এইজনীয়ে খেলি আছে চাই লওক দিয়া বৌৱাকজনীৰ মুখখন দেখুৱাই দিয়া হাই বুলি দি দিয়া বৌৱাক আৰু দেউৰাকে পূৰা একদম বনাই আছে আজি ৰাইজৰ বিপুল দেৱীক তামান খুৱাই দিব দিয়া গুণগুণ দিয়া নাচা দিয়া নাচা আমাৰ গুণগুণে চাহ খাই আছে ঐ দিয়া গাখীৰ খাই আছো আমি আজি আলহীৰ ঘৰত আহিছোঁ ন গুণ হয় গুণ আমি ক'ত আহিছোঁ ক'ত আহিছোঁ আমাৰ গুণগুণে চাহ খাই আছে ঐ দিয়া গাখীৰ খাই আছো আমি আজি আলহীৰ ঘৰত আহিছোঁ ন গুণ হয় গুণ আমি ক'ত আহিছোঁ ক'ত আহিছোঁ ভালকৈ ক ৰাজাদাৰ কোন হয় কি